ৰাণীসহ দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ তাণ্ডৱ। ৰঙামাটিত বন শিবিৰ স্থাপন আৰু বন মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী ক্ষোভিত ৰাইজৰ। নমস্কাৰ, এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰলৈ মই বিতুমন ৰাজবংশী উপস্থিত হৈছোঁ আপোনালোকৰ সৈতে। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দক্ষিণ কামৰূপত এতিয়া বন্য হস্তীৰ ত্ৰাস। সূৰ্য অস্ত যোৱাৰ লগে লগে অঞ্চলটোৰ বাসিন্দাসকলক ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। কেৱল ৰাণী অঞ্চলতে সীমাবদ্ধ নাথাকি এতিয়া প্ৰায় 15 কিলোমিটাৰ নিলগৰ বিভিন্ন গাঁৱত তাণ্ডৱ চলাইছে বন্য হস্তীৰ এটা জাকে। মানুহৰ ঘৰ দুৱাৰ ভঁৰাল ভাঙি তহিলং কৰাৰ পাছতো বন বিভাগৰ নিৰ্লিপ্ততাত ক্ষোভিত হৈ পৰিছে ৰাইজ। ৰাইজে এতিয়া ৰঙামাটিত এটা স্থায়ী বন শিবিৰ স্থাপনৰ লগতে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হস্তক্ষেপো দাবী কৰিছে। সবিশেষ আমাৰ এই প্ৰতিবেদনত। অসম মেঘালয় সীমান্তৱৰ্তী ৰাণী বনাঞ্চলৰ পৰা ওলাই অহা বন্য হস্তী এতিয়া নিদ্ৰা হৰিছে দক্ষিণ কামৰূপৰ ৰাইজৰ। পূৰ্বে কেৱল ৰাণী অঞ্চলতে সীমাবদ্ধ থকা এই উপদ্ৰৱ এতিয়া বিস্তাৰিত হৈছে পলাকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহু গাঁৱলৈ। মণিয়াৰী তিনিআলি, মিৰ্জাৰ সমীপৰ গোপালপুৰ, জামৰতল, কল্লাপাৰা, ৰঙামাটি, ভাগৱতীপাৰা, বৰিঘাট, চিকাৰহাটী, গোসাই মেধিপাৰাকে ধৰি কেইবাখনো গাঁৱত বিগত কেইবামাহ ধৰি অব্যাহত আছে হাতীৰ তাণ্ডৱ। বিগত কেইটামান দিনত 12জনীয়া এটা বনৰীয়া হাতীৰ দলে ভাগ ভাগ হৈ ৰঙামাটি আৰু গোসাই মেধিপাৰাত বিস্তৰ ক্ষতিসাধন কৰিছে। ৰঙামাটিৰ মহিলাপুৰা দিলীপ দাস, জিতেন দাস আৰু সবিন দাসৰ চৌহদৰ দেৱাল ভাঙি ভঁৰালৰ ধান খাই লণ্ডভণ্ড কৰে হাতীৰ চাকটোৱে। ইয়াৰ সমান্তৰালভাৱে অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামী বাসগৃহৰ দেৱাল ভাঙিও তাণ্ডৱ চলায়। বাৰী, কল, কুঁহিয়াৰ, কঁঠাল আদি খায়ো পৰিয়ালসমূহৰ যথেষ্ট আৰ্থিক ক্ষতিসাধন কৰিছে। ইমানৰ পাছতো যেন কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ। ঘটনা সন্দৰ্ভত লোহাৰঘাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ত খবৰ দিয়াৰ পাছতো বন কৰ্মীৰ দল পলমকৈ উপস্থিত হয় আৰু কিছু সময় পৰিস্থিতি পৰ্যবেক্ষণ কৰি দায়িত্ব সামৰে, যাৰ বাবে ক্ষোভিত ৰাইজে অঞ্চলটোত বন কৰ্মী দলৰ সুবিধাৰ বাবে ৰঙামাটিত এটা স্থায়ী বন শিবিৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। লগতে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ জৰুৰী হস্তক্ষেপ আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উচিত ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনাইছে। প্ৰায় এবছৰ পূৰ্বে তদানীন্তন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উদ্যোগত প্ৰশাসন আৰু আৰক্ষীয়ে সান্ধ্য আইনৰ দৰে পৰিৱেশ সৃষ্টি কৰি এই জাকটোক ৰাণীৰ গভীৰ অৰণ্যলৈ খেদি পঠিয়াইছিল। কিন্তু কিছুদিন পাছতে হাতীৰ জাকটো পুনৰ জনবসতিপূৰ্ণ অঞ্চললৈ উভতি আহে। উল্লেখযোগ্য যে বিগত বৰ্ষত হাতীৰ আক্ৰমণত অঞ্চলটোৰ এজন লোকৰ মৃত্যু পৰ্যন্ত হৈছিল। এতিয়া প্ৰশ্ন হয়, ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰে কেতিয়া কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব? মোৰ নাম শ্ৰী দিলীপ দাস, মই ৰঙামাটিৰ বাসিন্দা। আজি হাতী প্ৰায় 6-7 বছৰে আজি যিটো উপদ্ৰৱৰ সৃষ্টি কৰিছে, গতিকে তো একেবাৰে অশোভনীয় কথা। আৰু বিশেষকৈ আমি এতিয়া খেতিৰ দিন, এই খেতিবিলাকৰ কঠীয়াটো নষ্ট কৰিছে আৰু গছ গছনি ভাঙি ঘৰ দুৱাৰ ভাঙি আৰু ভঁৰালৰ পৰা ধান থৈও ৰাখিব পৰা নাই মানুহে। বিশেষকৈ ৰঙামাটি মহিলাপাৰা তো সদায়ে হাতী আহি থাকে। আৰু এপিনে ৰাজাপুখুৰী, নহিৰা, মানে কোনো এটা এনেকুৱা অঞ্চল নাই য'ত নেকি হাতী তহিলং কৰা নাই। গতিকে চৰকাৰে এইটো কি ব্যৱস্থা কৰে অতি শীঘ্ৰে কৰিব লাগে। আৰু আমাৰ এতিয়া বৰ্তমান এই ৰঙামাটিততো খেতি কোনো নকৰে এতিয়া, কাৰণ খেতি কৰিওতো লাভ নাই। কাৰণ হাতীত খেতি নষ্ট কৰি খাই লৈ উঠাৰ পিছতো ভঁৰালত জেগাতে ধান থাকে খাৱাৰ কাৰণে, সেইকাৰণেও তেওঁলোকে আহি পেলাই ভাঙি নষ্ট কৰি পেলাই। গতিকে এনেকুৱা উপদ্ৰৱ থাকিব নোৱাৰা হৈছে। সদায় এতিয়াও মোৰে ঘৰৰ পিছপিনে এই সেইখিনি হাবিখিনিত হাইস্কুলৰ পিছেদি মোটামুটি 16-12টা হাতী এতিয়াও আছে। ৰাতিপুৱা মোৰ কঠীয়া খাই বহুখিনি নষ্ট কৰিছে। তো এনেকুৱাকৈ চৰকাৰে কিবা এটা, আৰু নতুন মন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই অনুৰোধ জনাওঁ যে তেওঁ এই হাতীৰ মহিলাপাৰাৰ যিকোনো অৱস্থা নোহোৱা কৰিব পাৰিছে, এই হাতীৰ কিবা এটা যে মীমাংসা কৰিব লাগে, তেওঁক অতি শীঘ্ৰে কৰিলে মই সুখী হ'ম বা মোৰ গাঁওবাসীয়েও যিমান অঞ্চলত হাতী নষ্ট কৰি আছে তাৰ পৰা আমি উপকৃত হ'ম। বৰ্তমানতো ঘৰে ভাঙি আছে হাতী, গতিকে তাৰপিছতে হ'ল বৰিহাট, নহিৰা,
গোসাইমেধিপাৰা, বিজয়নগৰ, হালিগাঁও, ৰামপাৰা, চকৰিপাৰা, জাৰবৰী, পাৰাগুচি এইবিলাকত যিবিলাক হাতীৰ উপদ্ৰৱ চলি আছে, গতিকে আচলতে এইটো চৰকাৰে কিবা অতি শীঘ্ৰে যদি এটা কিবা মীমাংসা নলয়, গতিকে ৰাইজে আমাৰ কেনেকৈ জীয়াই থাকিব? যদি খেতিয়ে নকৰে, যদি ভাতে খাব নাপায় খেতি কৰি, আৰু খেতিৰ ধান ক'ৰবাত কোনোবাই অলপ কাটি আনি ভঁৰালত থৈছে, সেইবিলাকো ঘৰ চৰ ভাঙি খায়। এনেকুৱা ধৰণৰ উপদ্ৰৱ চলি আছে। গতিকে কেনেকৈ কি কৰা যায় এইটো অতি শীঘ্ৰে কৰিব লাগে। বন বিভাগতো আহে, আহিলেও তেওঁলোকে কি কৰিব? হাতীবিলাকতো মাৰি পেলাব নোৱাৰে, গতিকে তেওঁলোকে আহে ওপৰে ওপৰে চাই মেলি এনেকৈ গুচি যায় আৰু। তেওঁলোকে মাতিলে আহে, নহা নহয়। গতিকে তেওঁলোকক মই ধন্যবাদ দিওঁ। তেওঁলোকে যাতে কোনোবাই ফোন কৰিলে তেওঁলোকে তৎকালিকে যাতে আহি পায়, নহ'লেতো কিছুমান ঘৰৰ মানে দৰ্জা নাই, দৰ্জা সন্মুখেদি গ'লে খিৰিকী খুলি পেলাই ৰাখিব লগাত পৰিছে, যে মানুহ কেনেকৈ পলাব। এনেকুৱা এটা অৱস্থা হৈছে। আৰু এটা বিশেষ কথা, আমাৰ ফৰেষ্ট অফিচৰ ৰেঞ্জাৰ ডাঙৰীয়াৰ আমি ফোন কৰোঁ, ফোন কৰিলেও তেওঁলোকে লোহাৰ ঘাটৰ পৰা মোটামুটি 16-18 কিলোমিটাৰমান হয়। গতিকে মই নতুন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই এটা অনুৰোধ জনাওঁ যে অস্থায়ীভাৱে যদি ৰহামাটিৰ এটা তেওঁলোকৰ অফিচ খোলে বা তেওঁ এইখিনি সহায় কৰি দিয়ে, তাৰ কাৰণে মই তেওঁৰ ওচৰত কৃতজ্ঞ থাকিম। পলাশবাৰী বিধানসভা সমষ্টিৰ বহু গাঁও আমাৰ হাতীবিলাকে খুব দিগদাৰ দি আছে। আগতে এনেকৈ দিগদাৰ দিয়া নাছিল, এতিয়া এই হাতীবিলাকে মানে য'তে ধান থওঁ তাতে মানে ভঁৰাল ভাঙে। আমি বন বিভাগ আৰু অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ যিটো ৰাণী অঞ্চলত ঢাকা ফেন্সিং, এই ঢাকা ফেন্সিং ফৰেষ্টৰ লগ লাগি গোটেইগিলাই যাতে আমাৰ কৃষকসকলক উপকাৰ কৰে, তাৰ কাৰণে আমি অসম চৰকাৰ আৰু বন বিভাগক আমি কৃষকৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। আমি খেতিৰ দিন, এতিয়া আমি বিধান বাঢ়ি আছোঁ নহয়, বিধানবোৰ মানে বহুত অনিষ্ট কৰি আছে। এনেকুৱা অনিষ্ট কৰি আছে যে এতিয়া যদি বিধান অনিষ্ট কৰে আমি পুতিম কেনেকৈ? এতিয়া ফৰেষ্টে তাৰমানে অলপমান আমাক কৃষকসকলক মানে ডিউটি কৰি সহায় কৰিব লাগে। আমি বন বিভাগৰ মানে DFO ৰেঞ্জাৰৰ পৰা আদি কৰি আমি বন বিভাগক অনুৰোধ কৰিছোঁ যে কৃষকসকলক যাতে অলপমান সহায় কৰে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ৰাণীৰ DFO কোন, ৰেঞ্জাৰ কোন হয়? ৰেঞ্জাৰে এজন বাইদেউ আছে, কিবা বৰ্মন। আৰু লৰঘাটৰ ৰেঞ্জাৰ? লৰঘাটৰ ৰেঞ্জাৰ আহি নাপায়। আমাৰ ৰাণী ৰেঞ্জাৰ বাইদেৱে কিন্তু আমাক বহুত উপকাৰ কৰিছে, কিন্তু কথা হ'ল কি চপা ৰাতি এনেকৈ হাতীক ডিউটি দিয়াওতো অসম্ভৱ। তেখেতে যিখিনি পাৰে আমাক ৰাইজক কিন্তু সহায় কৰি আছে। হাতী ক'ত ক'ত ওলায়? পুৰাণ শুকুৰবীৰা, মৈৰাপুৰ, পাটগাঁও, নালাপাৰা, বেলগুৰিৰ পৰা আদি কৰি পচুখোৱা, ৰাঙামাটি, বাটৰহাট, নহিৰাৰ পৰা আদি কৰি বৃহৎ অঞ্চল এই হাতীবিলাকে তাৰমানে খুব দিগদাৰ দি আছে। আৰু পেট্ৰলিং দিয়ে না? মাজে মাজে দেই, কিন্তু আৰু তেখেতসকলৰো মানে মানুহ কম নেকি, সেইকাৰণে যিখিনি দিব লাগে কৃষকসকলক সিমানখিনি দিব পৰা নাই। বহুত ভাঙিছে। যোৱাকালি মোৰ এটা ঘৰ ভাঙিছে। এতিয়া আমি কাগজ পত্ৰ জমা দিছোঁ, এতিয়ালৈ পোৱা নাই। দুই এটাই পাইছে পইচা, কিন্তু সকলো মানুহে পোৱা নাই। মই চৰকাৰক এটা অনুৰোধ কৰিব খোজোঁ যে যিসকলৰ মানুহৰ মানে ম্যাদী আছে, ধৰি লওক বস্তুটো ম্যাদী আছে, ম্যাদী থাকিলে যে পইচা দিব লাগে সেইটো নহয়। যাৰ একচনীয়াও আছে, যিটোকে বসবাস কৰি আছে, যে সকলো কৃষকসকলক যাতে এই ক্ষতিপূৰণ দিয়ে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কিমান বছৰ ধৰি হাতী আহি আছে? হাতী আগতে নাছিলে, তাৰমানে আজি আমাৰ ৰাণীৰ হাতীকেইটা খুব ভদ্ৰ হাতী আছিল। আগতে ধান চান কাটি উঠি তেওঁলোক হাতীকেইটা জংঘলক গুচি যায়, ছিজনত আহে। এতিয়া এনেকুৱা হৈছে তাৰমানে জংঘলক নাযায়, গোটেই 12 মাহে মানে গাঁৱত থাকে। দিনতো ওলায়, ৰাতিও ওলায়, হিচাপ নাই। হাতী মোটামুটি 14টামান আছে। 14টা হাতীৰ মানে ভাগ হয়, 2টা, 1টা, 3টা, 4টা এনেকৈ ভাগ হৈ তেওঁলোকে বিচৰণ কৰে গোটেই গাঁও অঞ্চলত। এতিয়া আমাৰ গাঁও অঞ্চলত কঁঠাল বুলিবাৰ নাই, আমি কঁঠাল খাবই নাপাওঁ হ'লোঁ, চব হাতী চেচ কৰি দিছে। আমি অনুৰোধ কৰিছোঁ, এতিয়া হাতী বন বিভাগৰো আমাৰো হাতী, কিন্তু কেনেকৈ আমি জীয়াই থাকিম, তাৰ কাৰণে চৰকাৰে বন বিভাগে অলপমান যাতে আমাক মানে সহায় কৰে, তাৰ কাৰণে বন বিভাগকো আমি অনুৰোধ কৰিছোঁ। হাতীও থাকক, মানুহো থাকোঁ।